বলা তোর বলে এখন কিতাপ বলছি হ্যাঁ কিতাপ এখন লিখছো মই কিতাপখন বোলে বঢ়িয়া নাম দিছে আৰু মানে বিৰাট পপুলাৰ হৈছে কিতাপখন সব মানুহে কিতাপ কিনবা যাই আছে বোলে তোৰ দোকানত কিতাপ মানে মই 2 দিন হলে কিতাপখন হেই কৰা মই কিন্তু তোৰ মোটামুটি 1.5 লাখৰ ওপৰত মানুহে কিতাপ কিনলা এই 2 দিনত ইমানো ভাল নাম দিছা না কি ৰাখছ তাতে তই লেখছা মানে মোকতো জানাই মই আৰু ক'ত আৰু মাহে লিখবা পাৰো হয় না এনাই লেখলো আৰু চখতে বিক্ৰী হয় না নহয় চাং 1.5 লাখৰ ওপৰত বিক্ৰী 2 দিনত কি ক কাৰণ আছে ৰ এটা জানাই মানে ভুল হৈছে কিবা এটা বানান মই ভুলকে লেখা গৈছি কিতাপখনত এতিয়া তাকে চিন্তা কৰিছো ভুলটো মানে শুদ্ধ কৰি দেং না সেনকে থাকাক ভুল হৈছে মানে কথা এটা আছে ৰ কিতাপখনৰ নাম কি গম পাইছা নাই হাউ টু চেঞ্জ ইউৰ লাইফ সেইটো হিচাপত মই কিতাপখন লিখিছিলো কিন্তু মোৰ এটা বানান মিষ্টেক হৈ গেল লেখানতে কি বানান মানে হাউ টু চেঞ্জ ইউৰ লাইফ হ'ব লাগছিল মোৰ লেখা গেছি ওয়াইফ মানে হাউ টু চেঞ্জ ইউৰ ওয়াইফ এনেকে লেখা গেছি এই লেখা যায় তো সেই 2 দিনত মোৰ 1.5 লাখৰ ওপৰত বিক্ৰী কিতাপ গম পাইছা না কিতাপৰ দোকান এতিয়া মোৰ কিতাপে বেছি দি আছে সব মানুহে ভাবছি আৰু সেই আৰু সেই হবতে ভাবছি কিন্তু এতিয়া কথা হ'ল কি মই কি কৰো ভুলটো সেনকে থাক দে কিন্তু কিনি কিন্তু মানুহগিলা একো নাপাব কাৰণ লেখছো মই কি হাউ টু চেঞ্জ ইউৰ ওয়াইফ কিন্তু ভিতৰতো সেই লেখা নাই গম পাইছা না এনাই কিনাৰ দৰে হ'ব মানুহ খাই কিন্তু উপায় নাই আৰু যাক যি বিক্ৰী হয় হওক আৰু এনাইনো দিন ন ওয়াইফ বিক্ৰী মানে চেঞ্জ কৰাৰ কাৰণে ইমান মানুহে সেই পাগল হৈ আছে কি দিন আহিল ভাই এই বহুত কামাই বহুত কামাই দিম দে Sorry, it's DJ.